দেৱী পাৰ্বতীয়ে স্বয়ং নিজৰ দিব্য দৃষ্টিৰে পৃথিৱীলোকলৈ চালে। পৃথিৱীলোকলৈ চাই দেৱীয়ে অনুভৱ কৰিলে, কলিযুগত পতি-পত্নী কিয় বাৰু অসন্তুষ্ট? কিয় পতি-পত্নীৰ মাজত প্ৰেম আপোনত্ব লাহে লাহে কমি আহিবলৈ ধৰিছে? পতি-পত্নীৰ মাজত দূৰত্ব কিয় বাঢ়ি গৈছে? প্ৰেম কম, অসন্তোষ বেছি কিয় দেখা পোৱা গৈছে পতি-পত্নীৰ মাজত? যিকোনো এজন স্বামী নিজৰ পত্নীৰ সৈতে সুখী নোহোৱা হৈছে, আনফালে পত্নীও নিজৰ স্বামীৰ সৈতে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। পাৰ্বতীৰ মনত সংশয়ৰ সৃষ্টি হ'ল। সেইকাৰণে ভগৱান শিৱকেই এই প্ৰশ্ন কৰিম বুলি থিৰাং কৰিলে দেৱী পাৰ্বতীয়ে। ভগৱান শিৱক দেৱী পাৰ্বতীয়ে সুধিলে, হে মহাদেৱ, কলিযুগত পতি-পত্নীসকল কিয় ইমান অসন্তুষ্ট হৈছে? স্বামী স্ত্ৰীৰ মাজত কিয় প্ৰেম কমি গৈছে? এই প্ৰশ্ন সোধাৰ লগে লগেই যেন এক গভীৰ সত্য পোহৰলৈ আহিল। মানুহবোৰ আজিকালি অতি ব্যস্ত। সকলো মানুহেই জীৱন পথত দৌৰিছে আৰু দৌৰিছে। প্ৰতিজন মানুহেই কিবা নহয় কিবা এটা পাবলৈ চেষ্টা কৰিছে, কিন্তু তাৰ পিছতো সকলো মানুহৰ মুখমণ্ডলত এটা বস্তু একেবাৰে হেৰাই গৈছে, সেয়া হৈছে সন্তুষ্টি বা সন্তোষ। বিশেষকৈ মা পাৰ্বতীৰ ধ্যানত পতি-পত্নীৰ সম্বন্ধ গভীৰভাৱে প্ৰতিফলিত হ'ল। মা পাৰ্বতীয়ে দেখিলে, য'ত প্ৰথমে প্ৰেম আছিল, বিশ্বাস আছিল, সমৰ্পণ আছিল, সেই স্থানত এতিয়া সন্দেহ, অপেক্ষা, অসন্তুষ্টিবোৰ বাঢ়ি আহিবলৈ ধৰিছে। মানুহে একেলগে থাকে যদিও তেওঁলোকৰ মনত ইজনৰ আনজনৰ প্ৰতি অলপো মৰম নাই, অলপো চেনেহ নাই, আদৰ নাই, বৰঞ্চ এক দূৰত্ব আছে। সৰু সৰু কথাত মতভেদ, আৰু সেই মতভেদবোৰেই এদিন এখন ডাঙৰ সংঘাতলৈ পৰ্যবসিত হয় আৰু অহংকাৰে প্ৰেমৰ ঠাই ল'লে। পাৰ্বতীৰ হৃদয়ত এই দৃশ্য দেখি যথেষ্ট কৰুণাৰ সৃষ্টি হ'ল। তেওঁ ভাবিলে, এইখন সেইখনেই সংসাৰ য'ত প্ৰেমক আটাইতকৈ ডাঙৰ ধৰ্ম বুলি গণ্য কৰা হৈছিল। কিন্তু সেই প্ৰেম যে এতিয়া নোহোৱা হৈ গৈছে, এয়া বাৰু কলিযুগৰেই প্ৰভাৱ নেকি? পাৰ্বতীয়ে মনতেই প্ৰশ্ন কৰিলে। এই প্ৰশ্নবোৰ পাৰ্বতীৰ মনলৈ অহাৰ লগে লগেই পাৰ্বতীৰ দৃষ্টি পুনৰ পৃথিৱীলোকতেই পৰিল। তেওঁ পৃথিৱীলোকত দেখিলে, দাম্পত্য জীৱন কটাই থকা সকলে একেখন ঘৰত থাকে যদিও বেলেগ বেলেগ পৃথিৱীত তেওঁলোকে বাস কৰি আছে। স্বামীজন নিজৰ কামৰ মাজত ইমানেই বেছি ডুবি আছে, পত্নীৰ খবৰ ল'বলৈও তেওঁৰ অলপো আহৰি নাই। পত্নীৰ দুচকুত লুকাই থকা সেই দুখ স্বামীজনে দেখা পোৱা নাই, আৰু পত্নীও নিজৰ ভিতৰতেই সেই বিষবোৰ, সেই যন্ত্ৰণাবোৰ লৈ লৈ কেৱল মাত্ৰ জীৱন যুঁজত, বৈবাহিক জীৱনত যুঁজি আছে। একেদৰে কোনোবাগৰাকী মহিলাৰো আকৌ নিজৰ স্বামীজনৰ প্ৰতি অলপো মৰম নাই, আদৰ নাই। তাৰ পৰিৱৰ্তে তেওঁ বেলেগ পৰপুৰুষৰ কথাহে চিন্তা কৰি থকা পৰিলক্ষিত হ'ল। আৰু সকলোতকৈ কষ্টকৰ কথাটোৱেই হ'ল, স্বামী স্ত্ৰীৰ মাজত কথা বতৰাবোৰ একেবাৰে কমি আহিবলৈ ধৰিলে। মনৰ ভাৱ ইজনে সিজনৰ আগত প্ৰকাশ কৰিবলৈ সংকোচ বোধ কৰিব লগা হৈছে, সময়ৰ অভাৱ হৈছে। কেৱল কথা বতৰাই নহয়, অনুভূতিবোৰো স্বামী স্ত্ৰীৰ মাজৰ পৰা হেৰাই যোৱা পৰিলক্ষিত হৈছে। এইবোৰ দৃশ্য দেখি পাৰ্বতী একেবাৰে ব্যথিত হৈ পৰিল। পাৰ্বতীয়ে আৰু এটা দৃশ্য দেখিলে, যিটো দৃশ্য দেখি পাৰ্বতী আচৰিত হ'ল। কোনোবাখন ঘৰত স্বামী স্ত্ৰীৰ মাজত, মানে পতি-পত্নীৰ মাজত প্ৰেম ঠিকেই আছে, কিন্তু তেওঁলোকৰ মাজত অপেক্ষাবোৰ ইমান বেছি আছিল, প্ৰতিটো সৰু সৰু কথাত নিৰাশাৰ সৃষ্টি হৈছিল। তুমি অমুকটো কিয় নকৰিলা? তুমি মোক বুজি নোপোৱা কিয়? এইবোৰ একো একোটা প্ৰশ্ন নহয়, এইবোৰ একো একোটা প্ৰশ্ন নহয়, একো একোটা সম্পৰ্ক ভগাৰ এইবোৰ আগজাননী। যিটো সম্পৰ্ক এটা সময়ত মজবুত আছিল, শক্তিশালী আছিল, সেই সম্পৰ্কবোৰ এতিয়া লাহে লাহে থুনুকা হৈছে, দুৰ্বল হৈছে। এক গভীৰ চিন্তাত পৰিল মা পাৰ্বতী। পাৰ্বতীয়ে নিজেই নিজক প্ৰশ্ন কৰিলে, এয়া বাৰু কলিযুগৰেই প্ৰভাৱ নেকি? এই কথাখিনি তেওঁৰ মনলৈ অহাৰ সময়তে তেওঁৰ আৰু এটা কথা মনত পৰিল। যেতিয়া তেওঁ ভগৱান মহাদেৱক নিজৰ জীৱন সংগীৰূপে স্বীকাৰ কৰিছিল, তেতিয়াও কিন্তু পথ একেবাৰে মসৃণ নাছিল, সহজ নাছিল, বহুত বেছি জটিলতা আছিল। ভগৱান ভোলানাথৰো জীৱন একেবাৰে সাধাৰণ নহয়। ভগৱান ভোলানাথ এনেকুৱা এগৰাকী সন্ন্যাসী, যি শ্মশানত বাস কৰে, বাঘৰ ছাল যাৰ বস্ত্ৰ, যাৰ গলত সৰ্প থাকে, কিন্তু তাৰ পিছতো সেই সম্পৰ্কত দূৰত্ব নাছিল, আছিল কেৱল সমৰ্পণ আৰু স্বীকাৰ।
কিন্তু তাৰ পিছতো তেওঁ কেতিয়াও আক্ষেপ কৰা নাই। মা পাৰ্বতীয়ে কোনোদিন ভগৱান ভোলানাথক সলাবৰ কাৰণে চেষ্টা কৰা নাই। বৰঞ্চ ভগৱান ভোলানাথ যেনেকুৱা তেনেকুৱা ৰূপতেই মা পাৰ্বতীয়ে স্বীকাৰ কৰিছে আৰু ভগৱান ভোলানাথেও পাৰ্বতীক প্ৰেম আৰু সমৰ্পণেৰে পূৰ্ণ ৰূপত সন্মান দিছে। কিন্তু তাৰ পিছতো আজিৰ মনুষ্যই এনেকুৱা কৰ্মকাণ্ড কিয় কৰিছে? পাৰ্বতীয়ে নিশ্চিতভাৱেই ভাবিবলৈ বাধ্য হ'ল। তেওঁৰ মনত কেইবাটাও প্ৰশ্নই দোলা দি ধৰিলে। পাৰ্বতীয়ে ভাবিলে, আজিৰ প্ৰেমত বাৰু সঁচাকৈয়ে ধৈৰ্যৰ অভাৱ নেকি? কিয় বাৰু আজিৰ মনুষ্যই নিজৰ জীৱন সংগীগৰাকীক বুজিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সলাবলৈ চেষ্টা কৰে? কিয় বাৰু সৰু সৰু কথাতেই এক দম্পতীৰ মাজত বিবাদৰ কাৰণ সৃষ্টি হয়? কিয় বাৰু মনুষ্যই নিজৰ ভিতৰত থকা শান্তি আজি হেৰুৱাই পেলাইছে? পাৰ্বতীৰ মনত ইমানবোৰ প্ৰশ্নই দোলা দি ধৰিলে, পাৰ্বতী একেবাৰে সহ্য কৰি থাকিব নোৱাৰা হ'ল। পাৰ্বতীয়ে পুনৰ পৃথিৱীলোকলৈ নিজৰ দৃষ্টি নিক্ষেপ কৰিলে। এইবাৰ কিন্তু পাৰ্বতীয়ে কেৱল সমস্যাবোৰেই দেখা নাই, বৰঞ্চ তাৰ কাৰণবোৰো বুজিবলৈ চেষ্টা কৰিলে। আৰু তেতিয়াই মা পাৰ্বতীৰ এক অনুভৱ হ'ল, কলিযুগত মনুষ্যৰ মন অত্যধিক চঞ্চল হৈছে। মানুহৰ মনটো এটা জেগাতেই টিকি নথকা হৈছে। কোনো এটা ভাৱনাতেই মানুহৰ মন স্থিৰ হৈ নাথাকে। প্ৰতিদিনেই একোজন মনুষ্যই কিবা এটা নতুন বিচাৰে, কিবা এটা বেলেগ কৰিব বিচাৰে, আৰু তেওঁ যিটো লাভ কৰে সেইটোক লৈ তেওঁ কেতিয়াও সন্তুষ্ট নহয়। আৰু এই চঞ্চলতা কেৱল বাহ্যিক বস্তুবোৰতেই সীমিত নহয়, বৰঞ্চ এই চঞ্চল মনোভাৱ সম্পৰ্কলৈও আগমন হৈছে। মনুষ্যই এতিয়া নিজৰ জীৱন সংগীৰ মাজত পূৰ্ণতা বিচাৰিবলৈ আৰম্ভ কৰিছে। যিজন মনুষ্যই নিজৰ জীৱন সংগীৰ মাজত পূৰ্ণতা বিচাৰে, সেই মানুহজনো কিন্তু অপূৰ্ণ। সেই কথাটো কিন্তু তেওঁ এবাৰলৈও ভাবি নাচায়। তেওঁ কেৱল বিচাৰে তেওঁৰ জীৱন সংগীগৰাকী চাৰিওফালৰ পৰা সম্পূৰ্ণ হওক, চাৰিওফালৰ পৰা যাতে তেওঁক বুজক, তেওঁৰ যাতে প্ৰতিটো মনোকামনা জীৱন সংগীগৰাকীয়ে পূৰ্ণ কৰক, প্ৰতিটো অনুভৱ ব্যক্ত নকৰাকৈয়ে যাতে জীৱন সংগীগৰাকীয়ে বুজি পায়, সেইটোৱেই বিচাৰে আজিৰ মনুষ্যই। কিন্তু সেই একেখিনি কামেই তেওঁ নিজৰ জীৱন সংগীগৰাকীৰ কাৰণে কৰিবলৈ কিন্তু প্ৰস্তুত নহয়। আৰু এইখিনিৰ পৰাই একোটা সম্পৰ্ক অসন্তুলিত হৈ পৰে। আৰু এই অসন্তুলনেই লাহে লাহে সম্পৰ্কটোৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। মা পাৰ্বতীয়ে দেখিলে, কলিযুগৰ মানুহৰ মাজত কথা বতৰা একেবাৰে নোহোৱা হৈ গৈছে। ইজনে আনজনৰ সৈতে মন খুলি কথা নপতা হৈছে। বেছিভাগ মানুহেই নিজৰ মনৰ কথাবোৰ মনৰ ভিতৰতেই দবাই ৰাখি থয়, আৰু যেতিয়াই ভাৱনাৰ জৰিয়তে সেইবোৰ বাহিৰলৈ ওলাই আহে, ক্ৰোধ আক্ৰোশৰ ৰূপত সেয়া প্ৰকট হয়। আৰু এইখিনিৰ পৰাই লাহে লাহে প্ৰেম সমাপ্ত হৈ পৰে। মা পাৰ্বতীৰ দুচকুত কৰুণাৰ সৃষ্টি হ'ল। মা পাৰ্বতীয়ে এইবাৰ ভগৱান ভোলানাথৰ ফালে চালে। ভগৱান ভোলানাথ সেইখিনি সময়ত ধ্যানত একেবাৰে মগ্ন হৈ আছে। ভগৱান ভোলানাথৰ চাৰিওফালে এনেকুৱা কিছুমান দিব্য আভা ফুটি উঠিছিল, সেইবোৰে যেন সকলো চিন্তাক একেবাৰে শান্ত কৰি পেলাব। মা পাৰ্বতীয়ে ভালকৈ জানে, তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ কেৱল ভগৱান ভোলানাথৰ ওচৰত আছে। মা পাৰ্বতীয়ে লাহেকৈয়ে হাতজোৰ কৰি প্ৰণাম জনালে আৰু মনতেই প্ৰাৰ্থনা কৰিলে। এটা দীঘলীয়াকৈ উশাহ লৈ মা পাৰ্বতীয়ে ক'লে, হে প্ৰভু, এই সংসাৰক আপোনাৰ মাৰ্গদৰ্শনৰ প্ৰয়োজন। মনুষ্যই নিজে বনোৱা জালতেই বন্দী হ'বলৈ আৰম্ভ কৰিছে। মনুষ্যক প্ৰেমৰ আচল অৰ্থ বুজোৱাটো একেবাৰে জৰুৰী হৈ পৰিছে। কিছু সময়লৈ মা পাৰ্বতী মৌন হৈ ৰ'ল। তাৰ পিছতেই মা পাৰ্বতীৰ অনুভৱ হ'ল, ভগৱান শিৱৰ পৰাই এই সকলো প্ৰশ্নৰ উত্তৰ তেওঁ লাভ কৰিব। প্ৰিয় দৰ্শক, মা পাৰ্বতীৰ হৃদয়ত এতিয়া কেৱল চিন্তাই নাই, বৰঞ্চ সমাধানৰ সন্ধান আছে। এয়া কেৱল একোটা প্ৰশ্ন নহয়, এয়া একোটা যুগৰ সমস্যা। আৰু ইয়াৰ উত্তৰ ভগৱান ভোলানাথ আৰু পাৰ্বতীৰ সংবাদৰ মাজতেই প্ৰকট হৈ পৰিল। মা পাৰ্বতীয়ে কলিযুগৰ মনুষ্যক দেখি আৰু এটা প্ৰশ্নৰ মাজত সোমাই পৰিল। তাৰ পিছত ভগৱান ভোলানাথক মা পাৰ্বতীয়ে সুধিলে, হে প্ৰভু, কলিযুগত মনুষ্যই ইজনে সিজনৰ লগত থাকিও কিয় সন্তুষ্ট নহয়? প্ৰেম থকাৰ পিছতো মানুহৰ মন কিয় ইমান চঞ্চল? আৰু বিবাহৰ দৰে পবিত্ৰ বন্ধন কিয় ইমান দুৰ্বল হৈ পৰিছে? কিয় বিবাহৰ দৰে পবিত্ৰ বন্ধনত বান্ধ খাই একোগৰাকী পুৰুষ মহিলাই
পৰপুৰুষ পৰস্ত্ৰীৰ প্ৰতি আকৰ্ষিত হৈছে। মা পাৰ্বতীৰ শব্দবোৰত কোনো ধৰণৰ অভিযোগ নাই, কোনো ধৰণৰ ব্যংগ নাই, কোনো ধৰণৰ জিজ্ঞাসা নাই। কৰুণাৰে সত্যখিনি জনাৰ তীব্ৰ ইচ্ছা জাগি উঠিছে মা পাৰ্বতীৰ মনত। ভগৱান ভোলানাথে ইমান সময়লৈকে ধ্যান কৰি আছিল। মা পাৰ্বতীৰ মাত শুনি লাহে লাহে ভগৱান ভোলানাথে নিজৰ চকু খুলিলে। ভগৱান ভোলানাথৰ দুচকুত আছিল অপাৰ শান্তি, এক এনেকুৱা শান্তি যিকোনো ধৰণৰ অশান্ত মনো সেই চকুজুৰিয়ে নিমিষতেই শান্ত কৰি পেলাব। ভগৱান ভোলানাথে এটা মিচিকিয়া হাঁহি মাৰিলে। ভগৱান শিৱই মা পাৰ্বতীৰ ফালে চালে। তাৰ পিছত ভগৱান ভোলানাথে আৰম্ভ কৰিলে, হে দেৱী, তোমাৰ এই প্ৰশ্ন কেৱল এজন ব্যক্তিৰ কাৰণে নহয়, এই প্ৰশ্ন গোটেই যুগটোৰ প্ৰশ্ন। মই ইমান সময়ে ধ্যানত থাকি এইবোৰেই চাই আছিলোঁ। এয়া কেৱল কলিযুগৰ প্ৰশ্ন নহয়। এই প্ৰশ্ন যিমান বেছি সৰল যেন লাগিলেও ইয়াৰ উত্তৰ কিন্তু অত্যন্ত গভীৰ। হে দেৱী, প্ৰতিটো যুগৰে নিজৰ এক স্বভাৱ আছে। সত্য যুগত সত্য আৰু ধৰ্মৰ প্ৰভাৱ আছিল। ত্ৰেতা যুগত মৰ্যাদা আৰু ত্যাগৰ প্ৰাধান্যতা আছিল। দ্বাপৰত নীতি আৰু যুদ্ধৰ সন্তুলন আছিল। কিন্তু কলিযুগ মনৰ যুগ। পাৰ্বতীয়ে ভগৱান ভোলানাথৰ সকলো কথা খুব মনোযোগেৰে শুনিছে। আপুনিও শুনক, কাৰণ এই কথা শুনাৰ পিছত আপোনাৰ আৰু কেতিয়াও বিপদ নাহে, দাম্পত্য জীৱন মধুৰ হ'বই হ'ব। ভগৱান শিৱই ক'বলৈ আৰম্ভ কৰিলে, কলিযুগত মন অত্যন্ত চঞ্চল আৰু অস্থিৰ হ'ব, আৰু আকৰ্ষণেৰে ভৰা হ'ব মানুহৰ মন। প্ৰতি ক্ষণতেই এই মন একেবাৰে স্থিৰ হৈ নাথাকিব। প্ৰতি ক্ষণতেই এই মন দৌৰি ফুৰিব। যেতিয়া মনটো স্থিৰ হৈ নাথাকে, তেতিয়াই যিকোনো ব্যক্তিয়ে যিকোনো ধৰণৰ সম্পৰ্কতেই সন্তুষ্টি লাভ নকৰে, সেই সম্বন্ধ লাগিলে যিমান বেছি পবিত্ৰ নহওক কিয়। পাৰ্বতীয়ে লাহেকৈ সুধিলে, কিন্তু প্ৰভু, যদি দুজন মানুহৰ মাজত প্ৰেম আছে, তাৰ পিছতো তেওঁলোকে নিজৰ মনটো কিয় স্থিৰ কৰিব নোৱাৰে? শিৱই মিচিকিয়াকৈ হাঁহি ক'লে, দেৱী, প্ৰেমে তেতিয়ালৈকেহে স্থিৰতা দিয়ে যেতিয়ালৈকে একোজন মানুহ নিস্বাৰ্থ আৰু সহজ হয়। কিন্তু কলিযুগৰ প্ৰেম স্বাৰ্থৰে ভৰপূৰ। আজিকালি মনুষ্যই প্ৰেম নকৰে, বৰঞ্চ বিনিময়ত কিবা পোৱাৰ ইচ্ছা ৰাখে। প্ৰতিজন মনুষ্যই বিচাৰে তেওঁৰ জীৱন সংগীগৰাকীয়ে যাতে তেওঁক বুজি পায়, তেওঁৰ যাতে যতন লয়, তেওঁৰ যাতে সকলো মনৰ ইচ্ছা পূৰ্ণ কৰে। আৰু যেতিয়াই এই মনৰ আশাবোৰ পূৰ্ণ নহয়, তেতিয়াই সেই প্ৰেম লাহে লাহে অসন্তোষলৈ ৰূপান্তৰিত হয়, পৰ্যবসিত হয়। মহাদেৱৰ প্ৰতিটো শব্দই পাৰ্বতীৰ অন্তৰাত্মা একেবাৰে স্পৰ্শ কৰি গ'ল। ভগৱান ভোলানাথে পুনৰ ক'লে, কল্পনা কৰাচোন দেৱী, এটা এনেকুৱা পাত্ৰ যিটো পাত্ৰ পূৰ্বৰে পৰাই খালী নহয়, বৰঞ্চ ইচ্ছা, আশা আৰু অসন্তুষ্টিৰে ভৰপূৰ হৈ থাকে। যদি সেই পাত্ৰটোত তুমি প্ৰেম ভৰাই দিয়া, তেতিয়াও সেই প্ৰেম কিন্তু সেই পাত্ৰটোত টিকি থাকিব নোৱাৰে, কাৰণ স্থান তাত নায়েই। সেইকাৰণে ভগৱান ভোলানাথে ক'লে, যেতিয়ালৈকে মন নিজে সন্তুষ্ট নহ'ব, তেতিয়ালৈকে বাহিৰৰ কোনো সম্বন্ধই মনটোক সন্তুষ্টি দিব নোৱাৰে। ভগৱান ভোলানাথক মা পাৰ্বতীয়ে আৰু এটা প্ৰশ্ন কৰিলে, সেইকাৰণেই নেকি প্ৰভু, বিবাহৰ পিছতো মানুহে অন্য সম্বন্ধৰ প্ৰতি আকৰ্ষিত হয়? ভগৱান শিৱই গুৰুগম্ভীৰভাৱেই উত্তৰ দিলে, হয় দেৱী, এয়াও সেই অস্থিৰ মনৰ পৰিণাম। ভগৱান ভোলানাথে খুব শান্তভাৱেই কথাখিনি বহলাই ক'বলৈ আৰম্ভ কৰিলে। যেতিয়া কোনোবা এজন ব্যক্তিয়ে নিজৰ বৰ্তমান সম্বন্ধত সন্তোষ নাপায়, তেতিয়া সেই ব্যক্তিজনে ভাবে বেলেগ কাৰোবাৰ পৰা তেওঁ বিচাৰি থকা সুখখিনি পাব নেকি। যিখিনি সুখৰ তেওঁ সন্ধান কৰি আছিল, সেই সুখখিনি কাৰ পৰা পাব তাৰ সন্ধান সেই মানুহজনে আৰম্ভ কৰে। কিন্তু এয়া কেৱল এক ভ্ৰম মাত্ৰ। মনৰ চঞ্চলতাই মনটোক নতুনৰ প্ৰতি আকৰ্ষিত কৰে। পাৰ্বতীয়ে ভগৱান শিৱৰ ফালে চালে আৰু লাহেকৈ ক'লে, তেন্তে প্ৰভু, সমস্যা বাহিৰৰ নহয়, সমস্যা ভিতৰৰ। মহাদেৱৰ চেহেৰাত সন্তোষৰ ভাৱ ফুটি উঠিল। মহাদেৱে মূৰ দুপিয়াই ক'লে, তুমি সঠিক ভাবিছা দেৱী। সমস্যা কেতিয়াও সম্বন্ধটোত নাই, বৰঞ্চ সেই মনটোত আছে, যিটো মনে সেই সম্বন্ধটো দেখি আছে। ভগৱান ভোলানাথে আৰু ক'লে,
কলিযুগত মনুষ্যই বাহিৰৰ সংসাৰখনক পৰিৱৰ্তন কৰিবলৈ বহুত বেছি চেষ্টা কৰে। ভাল ঘৰ, ভাল জীৱনসংগী, ভাল জীৱন, কিন্তু নিজৰ মনৰ মানুহটোক সলাবলৈ মানুহে চেষ্টাই নকৰে। যেতিয়ালৈকে একোজন মানুহে নিজৰ ভিতৰৰ অসন্তোষ, নিজৰ অহংকাৰ, নিজৰ দাবীবোৰ বুজিবলৈ চেষ্টা নকৰিব, তেতিয়ালৈকে কোনো এটা সম্বন্ধতেই এজন মানুহে শান্তি লাভ নকৰে। ভগৱান ভোলানাথে আকৌ ক'লে, আৰু এটা কাৰণ আছে দেৱী, সেয়া হৈছে তুলনা। আজিকালি মানুহে নিজৰ জীৱনটোৰ তুলনা আনৰ সৈতে প্ৰায়ে কৰে। তেওঁলোকে আন কাৰোবাৰ জীৱন বেছি সুখত আছে নেকি, বেছি সুখী নেকি, সেইবোৰ চাই থাকে। যেতিয়া কোনোবা এজন মানুহক বা কোনোবা এজন জীৱন সংগীক ভাল যেন লাগে, সেই মানুহজনৰ তুলনা নিজৰ সৈতে কৰি নিজৰ অসন্তোষখিনি মানুহে বঢ়াই লয়। আৰু এই অসন্তোষেই লাহে লাহে নিজৰ সম্বন্ধটো দুৰ্বল কৰে। অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ জীৱনসংগীগৰাকীৰ তুলনা আনৰ সৈতে নিশ্চিতভাৱেই কৰে। আনৰ জীৱনসংগীগৰাকী যদি ভাল হয় আৰু নিজৰ জীৱনসংগীৰ মাজত যদি সেইবোৰ বিচাৰি নাপায়, তেতিয়া মানুহ অসন্তুষ্ট হয় আৰু এই অসন্তুষ্টিখিনিয়েই এটা সময়ত বিচ্ছেদৰ ৰূপ লয়। ভগৱান ভোলানাথৰ সম্পূৰ্ণ কথাখিনি পাৰ্বতীয়ে এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছে। মা পাৰ্বতীয়ে ক'লে, হে প্ৰভু, ইয়াৰ অৰ্থ তেন্তে স্পষ্ট। এই ঘোৰ কলিযুগত প্ৰেমক ৰক্ষা কৰিবলৈ সৰ্বপ্ৰথমে নিজৰ মনটোক বুজি লোৱাটো অত্যন্ত জৰুৰী। ভগৱান ভোলানাথে সহমত প্ৰকাশ কৰিলে, মূৰ দুপিয়ালে, হয় দেৱী, মনটোক বুজি লোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মনটোক বুজি নোলোৱাকৈ কোনো সম্বন্ধ স্থায়ী হৈ নাথাকে। প্ৰেম কেৱল দুটা শৰীৰ বা দুজন ব্যক্তিৰ মিলন নহয়, এয়া দুটা আত্মাৰ সম্বন্ধ। আৰু দুটা আত্মা তেতিয়াহে সংযুক্ত হয় যেতিয়া মনটো শান্ত আৰু স্থিৰ হয়। সকলোবোৰ প্ৰশ্নৰ উত্তৰ শুনাৰ পিছত পাৰ্বতীৰ মনটো এতিয়া সামান্য পাতলিছে। কিন্তু মনটো পাতলিলেও পাৰ্বতীৰ মনত এক নতুন জিজ্ঞাসাৰ সৃষ্টি হ'ল। যদি মনটোৱে সমস্যা হয়, তেতিয়াহ'লে ইয়াৰ সমাধান কি? হে প্ৰভু, যদি এই যুগটো এনেকুৱাই হয় য'ত মানুহৰ মন চঞ্চল হ'ব, অস্থিৰ হ'ব, তেতিয়াহ'লে সেই মনটো নিয়ন্ত্ৰণ কৰি ৰখাৰ কিবা নহয় কিবা উপায় নিশ্চিতভাৱে আছে, যিটো উপায়ৰ জৰিয়তে একোজন মনুষ্যই নিজৰ সম্বন্ধ বা প্ৰেমত সন্তুষ্টি লাভ কৰিব। এই অস্থিৰতাৰ পৰা বাহিৰলৈ ওলাই অহাৰ কিবা পথ আছে নেকি প্ৰভু? পাৰ্বতীৰ সেই প্ৰশ্নটোত ভগৱান শিৱ কিছু সময়ৰ কাৰণে ৰৈ গ'ল। তাৰপিছত ভগৱান ভোলানাথে ক'লে, সমস্যাৰ কাৰণ বাহিৰত নাই, সমস্যাৰ মূল কাৰণ আছে ভিতৰত। মনেই হৈছে আটাইতকৈ ডাঙৰ কাৰণ। মানুহৰ মনটো এনেকুৱা এটা বন্দৰৰ সমান, যিটোৱে এটা শাখাৰ পৰা অন্য এটা শাখালৈ অলপো নৰখাকৈ গুচি যাব পাৰে। মানুহৰ মনটো কেতিয়াও বৰ্তমানত নাথাকেই, হয় অতীতত ওলমি আছে, নহ'লে ভৱিষ্যতৰ চিন্তাত বিভোৰ হৈ আছে। পাৰ্বতীয়ে ধ্যানমগ্ন হৈ কেৱল মহাদেৱৰ কথাখিনি শুনি আছে। এইবাৰ শিৱই ক'লে, যেতিয়া মনুষ্যৰ মনটোৱেই স্থিৰ নহয়, তেতিয়াহ'লে সেই মানুহজনে যিকোনো এটা সম্বন্ধত কেনেকৈ স্থিৰ হৈ থাকিব? সেই মানুহজনে মুহূৰ্তৰ ভিতৰতেই প্ৰেম কৰিব আৰু মুহূৰ্তৰ ভিতৰতেই খং কৰিব। ক্ষন্তেকৰ বাবে তেওঁৰ মনত সমৰ্পণৰ ভাৱ সৃষ্টি হ'ব আৰু পিছ মুহূৰ্ততেই আকৌ সেই একেটা মনতেই অহংকাৰৰ ভাৱ ফুটি উঠিব। ভগৱান শিৱই ক'লে, প্ৰতিটো সম্বন্ধ ভিতৰৰ পৰাই দুৰ্বল হয়। পাৰ্বতীয়ে সুধিলে, হে প্ৰভু, ইচ্ছা ইয়াৰ কাৰণ নেকি? মহাদেৱে ক'লে, হয় দেৱী, ইচ্ছাই হৈছে এই অস্থিৰতাৰ মূল কাৰণ। মানুহৰ ইচ্ছা কেতিয়াও সমাপ্ত নহয়। এটা ইচ্ছা পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়টো ইচ্ছাৰ পুনৰ জন্ম হয়। মানুহে ভাবে অমুক বস্তুটো পালে মই সন্তুষ্ট হৈ যাম, কিন্তু যেতিয়া সেই বিচৰা বস্তুটো মানুহজনে পাই যায়, সেই মুহূৰ্ততেই অন্য এটা বস্তুৰ প্ৰতি মানুহৰ ইচ্ছা জাগে। এইটো এটা স্বাভাৱিক প্ৰৱণতা আৰু মনটো কেতিয়াও সন্তুষ্ট হৈ নাথাকে। আৰু যেতিয়া এই অসন্তোষখিনি মনৰ ভিতৰত হ'ব, তেতিয়াহ'লে তাৰ প্ৰভাৱ সম্বন্ধ বা সম্পৰ্কটোৰ ওপৰত পৰিব। এজন ব্যক্তিয়ে নিজৰ জীৱন সংগীৰ পৰা তেতিয়া সেইখিনি দাবী কৰিবলৈ ধৰিব
যিখিনিৰ জৰিয়তে নিজৰ প্ৰতিটো ইচ্ছা তেওঁ পূৰ্ণ কৰিব পাৰে। কিন্তু শিৱই কি কৈছে? য'তেই এইখিনি সম্ভৱ নহয় তাতেই নিৰাশাৰ জন্ম হয়, আৰু সেই নিৰাশাই লাহে লাহে ক্ৰোধৰ সৃষ্টি কৰে, দূৰত্ব বঢ়াই দিয়ে। পাৰ্বতীৰ হৃদয়ত এই সত্য গভীৰভাৱে ফুটি উঠিল। ভগৱান শিৱই ক'লে, কলিযুগত মনুষ্য অত্যন্ত সংবেদনশীল, কিন্তু সেই সংবেদনশীলতাখিনি মানুহে উপলব্ধি কৰিব নোৱাৰে, মানুহে নুবুজে। সৰু সৰু কথাতে মানুহে দুখ পায়। শব্দ ব্যৱহাৰ আৰু মানুহৰ মন বিচলিত হৈ পৰে। মানুহে লগে লগেই প্ৰতিক্ৰিয়া দিয়া আৰম্ভ কৰে, কোনো ধৰণৰ নভবা নিচিন্তাকৈ। সেইকাৰণে আজিকালি মানুহৰ সোনকালেই খং উঠে। সৰু সৰু কথাতেই মানুহে ভয় খায়, সৰু সৰু কথাকেই মানুহে আজিকালি ডাঙৰ ঘটনা বনাই পেলায়। ভগৱান ভোলানাথে গুৰুগম্ভীৰভাৱেই ক'লে, আৰু এটা ডাঙৰ কাৰণ, সেয়া হৈছে মোহ আৰু মায়া। মনুষ্যই বাহিৰৰ বস্তুবোৰ মানে বাহ্যিক বস্তুবোৰৰ প্ৰতি ইমান বেছি লালায়িত হৈ পৰে, সেই বস্তুবোৰৰ মাজত ইমান সোমাই পৰে, মানুহে নিজৰ মনৰ শান্তিখিনি পাহৰি পেলায়। মানুহে ভাবে সুখ বাহিৰত আছে, ধনত আছে, বিভিন্ন বস্তুৰ মাজত আছে, মানুহৰ মাজত আছে। কিন্তু এই সকলোবোৰ ক্ষণিকৰ বস্তু। যেতিয়া এজন মানুহ এইবোৰৰ প্ৰতি জড়িত হৈ পৰে আৰু সেইখিনিৰ যেতিয়া পৰিৱৰ্তন হয়, তেতিয়াই মানুহ এজনে অন্তৰত আঘাত পায়। পাৰ্বতীয়ে ক'লে, এইবোৰ কাৰণতেই মানুহে সম্পৰ্কবোৰ স্থিৰ কৰি ৰাখিব পৰা নাই নেকি প্ৰভু? শিৱই উত্তৰ দিলে, হয় দেৱী। যেতিয়া মনুষ্যৰ আধাৰেই অস্থিৰ, তেনে ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা গঢ়া এটা সম্বন্ধ কেনেদৰে স্থিৰ হ'ব? এটা বস্তুৰ সৈতে এজন মানুহ যেনেদৰে জড়িত হৈ পৰে, ঠিক তেনেদৰে তেওঁ জীৱন সংগীগৰাকীৰ সৈতেই জড়িত হৈ পৰে। যেতিয়ালৈকে সুখ পাই থাকিব, তেতিয়ালৈকে প্ৰেম থাকিব। যেতিয়াই জটিলতা আহিব, তেতিয়াই তেওঁ পিছ হুহঁকি আহিবলৈ বাধ্য হ'ব। এয়া কিন্তু প্ৰেম নহয়, এয়া মোহ। কিন্তু কলিযুগত মনুষ্যই প্ৰেমকো চৰ্তৰ মাজেৰে বান্ধি ৰাখিছে। যদি তুমি এনেকুৱা কৰা, তেতিয়াহ'লে মই তোমাৰ লগত থাকিব পাৰিম, তোমাক ভাল পাব পাৰিম। আৰু এই চৰ্ত, এই দাবীবোৰেই প্ৰেমকো লাহে লাহে শেষ কৰি পেলাইছে। পাৰ্বতীয়ে ভগৱান ভোলানাথৰ কথাবোৰ ভালদৰে বুজিব পাৰিছে। তেওঁ ক'লে, প্ৰভু, যেতিয়ালৈকে মনুষ্যই নিজৰ মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়ালৈকে যিকোনো সম্পৰ্কতেই সঁচা প্ৰেম মানুহে নিশ্চয় চাগে লাভ নকৰে। শিৱই ক'লে, তুমি সত্য উপলব্ধি কৰিব পাৰিছা দেৱী। মনটোৱেই হৈছে এক বন্ধন, আৰু মনটোৱেই হৈছে মুক্তিৰ দুৱাৰ। যদি মনুষ্যই নিজৰ মনটোক উপলব্ধি কৰে, বুজিব পাৰে, আৰু সেই মনটোক যদি স্থিৰ কৰি ৰাখিব পাৰে, সেইজন মনুষ্যই যিকোনো ধৰণৰ সম্পৰ্কতেই সন্তুষ্টি লাভ কৰে। কিন্তু যদি সেই মনটোৱেই উটি ভাঁহি ফুৰে, তেতিয়াহ'লে সংসাৰৰ কোনো সম্বন্ধই সেই মানুহজনক সুখী কৰিব নোৱাৰে। পাৰ্বতীৰ মনত এতিয়া আৰু মাত্ৰ কেৱল এটাই প্ৰশ্ন, যদি মনটোৱেই সমস্যা, তেতিয়াহ'লে সেই মনটো কেনেকৈ স্থিৰ কৰি ৰাখিব পৰা যাব? পাৰ্বতীয়ে লগতে সুধিলে, হে প্ৰভু, বাকীকেইটা যুগতো মনুষ্যই এনেদৰে অসন্তোষ আৰু ভ্ৰমৰ মাজত জীয়াই থাকিব লগা হৈছিল নেকি? ভগৱান শিৱই হাঁহিলে আৰু ক'লে, হে দেৱী, প্ৰতিটো যুগৰেই নিজৰ একো একোটা স্বভাৱ আছে, আৰু প্ৰতিটো যুগৰেই নিজৰ প্ৰত্যাহ্বান আছে। কোনো এটা যুগেই পূৰ্ণ নহয়। সত্য যুগতো অহংকাৰৰ জন্ম হৈছিল, ত্ৰেতা যুগতো সংঘৰ্ষ হৈছিল, দ্বাপৰ যুগতো মোহ আছিল আৰু যুদ্ধই নিজৰ স্থান লৈছিল। কিন্তু হে দেৱী, পাৰ্থক্য মাথো এটাই, সেই যুগবোৰত মানুহে নিজৰ ধৰ্ম আৰু কৰ্তব্যৰ প্ৰতি অধিক সজাগ আছিল। ত্ৰেতা যুগ আৰু দ্বাপৰ যুগত মানুহে নিজৰ জীৱনৰ উদ্দেশ্য উপলব্ধি কৰিব পাৰিছিল। তেওঁলোকে ভালদৰে উপলব্ধি কৰিছিল কোনটো পথেৰে গতি কৰিব লাগিব, আৰু সেই পথেৰেই তেওঁলোকে নিষ্ঠা সহকাৰে আগবাঢ়িছিল। কিন্তু কলিযুগত আজিৰ মনুষ্যই বাহ্যিক ৰূপত যিবোৰ ধুনীয়া, সেইবোৰৰ প্ৰতি আকৰ্ষিত হয়। সেইকাৰণে বাহ্যিক ৰূপতেই তেওঁলোকে এতিয়া প্ৰগতিৰ বাট বুলিছে। সেইকাৰণেই ভগৱান ভোলানাথে ক'লে, কলিযুগত সমস্যাৰ প্ৰভাৱ বহুত বেছি দেখিবলৈ পোৱা যায়, কিন্তু মনুষ্যই নিজৰ ভিতৰত সন্তুলন হেৰুৱাই পেলাইছে। পাৰ্বতীয়ে ক'লে, হে প্ৰভু, মনুষ্যক সঠিক পথ দেখুৱাব পৰা নাযাবনে? মনুষ্যই এই অস্থিৰতা আৰু ভ্ৰমৰ পৰা
বাহিৰলৈ ওলাই আহিব পাৰিবনে? ভগৱান শিৱই শান্তভাৱে উত্তৰ দিলে, হয় দেৱী, পথ আছে। সৌৱা, সেই পথ সদায় এনেকৈ আছে আৰু সদায় এনেকৈয়ে থাকিব। মনুষ্যই কেৱল সেই পথ চিনি লোৱাটোহে অতি জৰুৰী। শিৱই আকৌ ক'লে, সৰ্বপ্ৰথমে মনুষ্যই এইখিনি বুজি ল'ব লাগিব প্ৰেম আচলতে কি। আজিৰ সময়ত বহু মানুহেই প্ৰেমক কেৱল আকৰ্ষণ বুলি ভাবিবলৈ লৈছে। শৰীৰৰ আকৰ্ষণ, ব্যৱহাৰৰ আকৰ্ষণ, যিকোনো ধৰণৰ বাহ্যিক বিশেষত্বৰ প্ৰতি আকৰ্ষণ। কিন্তু সঁচা প্ৰেম এই সকলোবোৰৰ ঊৰ্ধত। ভোলা বাবাই কৈছে, প্ৰেম কেৱল এক অনুভূতি বা অনুভৱ নহয়, এয়া এক সাধনা। এই উপলব্ধিখিনি বা এই অনুভৱখিনি ক্ষমা, সহনশীলতা আৰু আত্মসন্তুলনৰ পৰিণাম। যেতিয়া দুজন ব্যক্তিয়ে ইজনে আনজনৰ গুণ বখানি থাকিব আৰু আনজনৰ মানে দ্বিতীয়জনৰ লগত থকাখিনিৰ লগতে সেই স্থানত উপস্থিত থকা সকলোৱে যেতিয়া স্বীকাৰ কৰিব, তেতিয়াই প্ৰেমৰ জন্ম হ'ব। যেতিয়া এজন ব্যক্তিয়ে নিজৰ জীৱনসংগী বুলি যাক তেওঁ বাছি ল'ব, দোষ গুণ সেইবোৰ বিচাৰ বিশ্লেষণ কৰি সকলোখিনি স্বীকাৰ কৰি ইজনে সিজনক গ্ৰহণ কৰে, তেতিয়াই প্ৰেমৰ জন্ম হয়। কিন্তু যেতিয়াই ইজনে আনজনক সলাই পেলাবলৈ চেষ্টা কৰে, তেতিয়াই প্ৰেম অস্থিৰ হৈ পৰে। ভগৱান শিৱই ক'লে, প্ৰথমটো তত্ত্বই হৈছে যেতিয়ালৈকে ব্যক্তিজনে নিজৰ জীৱন সংগীক উপলব্ধি কৰিবলৈ, বুজিবলৈ চেষ্টা নকৰে, তেতিয়ালৈকে কোনো এটা সম্বন্ধই গভীৰলৈ যাব নোৱাৰে। প্ৰতিজন মানুহেই বেলেগ, তেওঁৰ বিচাৰধাৰা, তেওঁৰ অনুভৱ, এই সকলোবোৰ বেলেগ হয়। যদি আমি এইটো বিচাৰোঁ, সন্মুখৰ মানুহজনেও মই ভবাৰ দৰে ভাবিব লাগিব আৰু মই কৰা ব্যৱহাৰৰ দৰে সন্মুখৰ মানুহজনেও ব্যৱহাৰ কৰিব লাগিব, তেতিয়াই এইখিনিয়ে সংঘাতৰ কাৰণ হৈ পৰে। সেইকাৰণে শিৱই কৈছে, কথাখিনি বুজিবলৈ চেষ্টা কৰা। দ্বিতীয়টো তত্ত্ব হৈছে ক্ষমা। কলিযুগত মানুহৰ সৰু সৰু কথা বতৰাবোৰেই নিজৰ মনৰ মাজত দোলা দি ধৰে। ক্ষমা হৈছে সেই শক্তি যি মানুহৰ মনটো পাতল কৰে। গতিকে একোজন মনুষ্যই এই কথাবোৰ যদি ভালদৰে উপলব্ধি কৰিব পাৰে, তেতিয়াহ'লে সেইজন মানুহৰ জীৱনত কেতিয়াও কোনোদিন নিশ্চিতভাৱে বিপদ নহয়। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।